নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আজি নতুন এটা ভিডিঅ'লৈ আজি যেহেতু আহিছোঁ মই শ্বিলঙৰ মাটিলাং পাৰ্কলৈ আৰু এইখন পাৰ্ক হৈছে আপোনাৰ এলিফেণ্ট ফলছৰ বেক সাইড পৰে তেনেহ'লে চাওঁ হওক এতিয়া যে যেহেতু বৰষুণ বহুত বেছি হৈ আছে সেইকাৰণে ৱাটাৰফলটো বহুত পানীয়ে ভৰি পৰিছে আৰু সেইকাৰণে চাওঁ হওকচোন কিমান ধুনীয়া লাগিছে আৰু পাৰ্কখন কিমান ধুনীয়া আৰু এইখন দেখিছে মাটিলাং পাৰ্কৰ গেটখন আৰু এইফালেদি আমি যাম আমি আজি পাৰ্কখন দেখুৱাম মাটিলাং পাৰ্কখন কিমান ধুনীয়া আৰু ইয়াৰ পৰাই দেখাম আপোনালোকক এলিফেণ্ট ৱাটাৰফলছটো বেক সাইডটো তেনেহ'লে ব'লকচোন চাওঁ যিহেতু ইয়াত বহুত বেছি বৰষুণ হৈ আছে এইকেইদিন আৰু সেইকাৰণে ইয়াত ৱাটাৰফলবোৰ চব পানীৰে ভৰি পৰিছে আৰু আপোনালোকে যদি ভাবিছে যে ইয়াতে শ্বিলং এইকেইদিন অহা কথা তেনেহ'লে চাব পাৰে কিমান পানী এইখন হৈছে পাৰ্কখন আৰু পাৰ্কৰ বেক সাইডে আছে আপোনাৰ ৱাটাৰফলটো মই এতিয়া গৈ আছোঁ পাৰ্কখন আৰু ভিতৰখিনি দেখুৱাম তেনেহ'লে আহকচোন চাওঁ বৰষুণ দি আছে যিহেতু আৰু অলপ অলপ বৰষুণ দি আছে সেইকাৰণে পানীও পৰি আছে ইয়াত আৰু দেখুৱাই গৈ থাকিম আগত ইয়াত বিহু গৈ আছে ওপৰলৈ যাওঁ তেনেহ'লে ব'লক চাওঁ ইয়াত পানী পৰি আছে আৰু এইটো চিৰি দেখিছে আমি এইটো চিৰি ওপৰলৈ উঠি আহিলোঁ আৰু তলত এলিফেণ্ট ফলছো আছে এতিয়া হৈছে ভিউ পইণ্ট ইয়াত চাব পাৰে এইটো এটা ভিউ হয় ভিউ পইণ্ট চাব পাৰে এয়া বিভু মা বহি আছে আৰু দেখা গৈ আছোঁ ইমান ধুনীয়া লাগিছে চাওকচোন চবফালে সেউজীয়া এই ইয়াত মৌ আৰু বিভু আছে এইখন হৈছে মাটিলাং পাৰ্ক এইটো প্লেগ্ৰাউণ্ড হয় বাচ্চাবোৰ খেলিব পাৰে যিহেতু ইয়াত বৰষুণ বেছি হৈ আছে এতিয়া সেইকাৰণে ইমান বনবোৰ যাব পৰা নাই
এইটো ইয়াৰ পৰা দেখাইছোঁ ৱাটাৰফল। আইজা আইজা কি কৈছা জিয়া? জিয়া কি কৈছে? খেলিছো কাদে খেলিছো ইয়াত আমাৰ জিয়া খেলি আছে আৰু এয়া মৌ খেলিবা নেকি? মই হাই কৈ দিয়া মৌ মই প্লিজ বা হাই টাউনৰ পাৰ্কখনলৈ যাই বোলে পলঙে টাউনৰ পাৰ্কত চাওকচোন ফুলজোপা কিমান ধুনীয়া লাগিছে আৰু এনেকুৱা ফুলেই এই পাৰ্কখনত বহুত আছে আৰু দেখাইছোঁ কিমান ধুনীয়া লাগিছে নহয়নে? আৰু দেখাই আছে চব কিমান ধুনীয়া লাগিছে দেখিবলৈ সকলোতে এই ফুলটো ফুলি আছে আৰু এতিয়া বৰষুণ এৰি ৰ'দটো দিবলৈ আৰম্ভ কৰিছে আৰু দেখিছেনে নাই নাজানো ভিডিঅ'ত কিন্তু ৰ'দটো দিছে এতিয়া আৰু দেখাই আছোঁ এইখন এখন মাটিলাঙৰ কেফে হয় বা কেণ্টিন হয় য'ত আপোনালোকে খাব পাৰে যদি ইয়াত আহে এইটো আপোনালোকক দেখাইছোঁ পাৰ্কখনৰ গোটেই ভিউটো ইমান ধুনীয়া লাগিছে চব হৈ গ'ল আমাৰ ফুৰা পাৰ্কত তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত